হেল্ল' ফ্ৰেণ্ড, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আহকচোন আজি মই কি বনাওঁ, তেনেহ'লে ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক। আৰু মই এতিয়া কচ মাছ আৰু পালেঙৰ জোল বনাম। এতিয়া মাছখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম, দেখিছেনে বাৰু? তাৰপিছত পালেংখিনি বাছি পেলাই ভালদৰে ধুই ল'লোঁ। আৰু এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে আৰু ইমানখিনি আছে ফ্ৰাই কৰিবৰ কাৰণে। আৰু মই এতিয়া পালেংখিনি কাটি লৈছোঁ। আৰু মই এতিয়া দিছোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। তাৰ পাছত মই পালেং শাকখিনি দি দিলোঁ। আৰু অলপ নিমখ দিছোঁ সোৱাদ অনুপাতেৰে। আৰু তাৰপিছতে মই হালধি অলপ দিছোঁ। আৰু মই এতিয়া এখন ঢাকনা লগাই দিম। তাৰপিছত অলপ টাইমৰ পিছত এনেদৰে লৰাই দিম। আৰু তাৰপিছত মই এতিয়া দিলোঁ বিলাহী। তাৰ পৰা মই অলপ পানী দিলোঁ, সেইখন ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাৰপিছত অলপ টাইম উতলাৰ পিছত মই মাছখিনি দি দিলোঁ এনেদৰে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ সকলোৱে জনাবলৈ নাপাহৰিবা। আৰু যিসকলে নতুনকৈ চাই আছা প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা। দেখিছেনে কেনেদৰে উতলিবলৈ ধৰিছে, কেনেকুৱা লাগিছে? এয়া ৰেডি হৈ গ'ল, দেখিছেনে বাৰু? কেনেকুৱা লাগিছে সকলোৱে জনাবা। এয়াই আছিল এটা সৰু ৰেচিপি। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিবা। আৰু এটা অন্য ভিডিঅ'ত লগ পোৱা আশাৰে অসমীয়া বৰি ৰাখীৰ ইউটিউব চেনেলৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।